আমাৰ এইটো কাৰ্য হৈছে প্ৰি বৈশাগু। এইখিনি বৈশাগু কালচাৰৰ লগত সম্বন্ধ থকা এটা ডাঙৰ বিহু উৎসৱ, যাক কোৱা হয় বিহু উৎসৱ। এইখিনি উৎসৱ আমি প্ৰি বৈশাগু হিচাপে আমি পালিছোঁ আমাৰ কলেজত। আজিৰ দিনত 2 তাৰিখ এপ্ৰিলৰ দিনা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত, আৰু ইয়াৰ লগতে আমি আমাৰ নৱনিৰ্মিত গভাৰ্ণিং বডি, যাক বোলা হয় মেনেজমেণ্ট কমিটি, ইয়াৰ আমাৰ প্ৰেচিডেণ্ট আমি চিফ গেষ্ট হিচাপে বাইদেউক মাতিছোঁ। প্ৰেচিডেণ্ট আমাৰ গভাৰ্ণিং বডি প্ৰেচিডেণ্ট হ'ল মাননীয় মুনমুন ব্ৰহ্ম বাইদেউ, EM BTC, আৰু লগতে আমাৰ ইউনিভাৰ্চিটিৰ ৰিপ্ৰেজেণ্টেটিভ আৰু যিমান বৰ আমাৰ জিবিৰ মেম্বাৰবিলাক আছে, আমি মাতি আজি এই প্ৰগ্ৰামেৰ দ্বাৰা আমি তেখেতক ৱেলকাম জনাইছোঁ, আৰু ইয়াৰ হিচাপে আমি ছাত্ৰ ছাত্ৰীসকললৈ আমি এই প্ৰগ্ৰামটো পাতিছোঁ। কলেজৰ নামটো হ'ল আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম কলেজ। এইটো আমাৰ বহুত পুৰণি কলেজ হয়, আৰু এইখন কলেজটো 1999 চনৰ 17 আগষ্টৰ দিনা ইষ্টাব্লিছ কৰা হৈছিলে। এই কলেজৰ প্ৰথমখন প্ৰেচিডেণ্ট স্বৰ্গীয় বাতেন্দ্ৰনাথ ব্ৰহ্ম, এটা শিক্ষাবিদ এই অঞ্চলত। তেখেতে এটা শিক্ষাৰ মানে ভাল চিন্তাধাৰা আৰু হায়াৰ ষ্টাডিজৰ কাৰণে ভাল চিন্তাধাৰা কৰাত এজনেই মানুহ আছিল এই অঞ্চলত, ভিতৰুৱা অঞ্চলত। তেখেতে এই কলেজখন স্থাপনা কৰিছে, আৰু তেখেতৰ লগত আমাৰ এই টিপকাই অঞ্চলৰ বহুত ৰাইজসকলে তেখেতক সঁহাৰি জনাই আজি এই কলেজখন পূৰ্ণাংগ ৰূপ হৈছে, আৰু এই কলেজখন আজি ভালদৰে চলি আছে, আৰু আমাৰ এই ভিতৰুৱা অঞ্চল পৰ্বতজৰা টিপকাই অঞ্চলত।